Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ নাজ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি। বলকচোন চাওঁ মই কি ৰেচিপি লৈ আহিছোঁ। আজি মই লৈ আহিছোঁ এটা পিঠাগুড়িৰ স্পাইচি ৰেচিপি। সাধাৰণতে আমি পিঠাগুড়িৰ কেক, পিঠা বা লাডু বনাই খাওঁ, কিন্তু মই আজি পিঠাগুড়িৰ এটা স্পাইচি ৰেচিপি লৈ আহিছোঁ। তাকো দেখাটো ইমান ধুনীয়া হৈছে আৰু খাবলৈতো ক'বই নালাগে। তো বলকচোন চাওঁ। পিঠাগুড়িৰ স্পাইচি নাস্তা ইণ্টাৰেষ্টিং ন? তো বলকচোন চাওঁ আমি ভিডিঅ'টো। খাবলৈ বহুত ধুনীয়া হয়। এইখিনিতে কওঁ, যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মই লৈ লৈছোঁ 1.5 কাপ পিঠাগুড়ি। পিঠাগুড়িখিনি মই 1 ঘণ্টামান ৰ'দত দি থোৱা আছিলে আৰু লৈছোঁ লগতে অকণমান নিমখ, আৰু এইখিনি মই ভালদৰে এনেদৰে মিক্স কৰি ল'ম। তাৰপিছত মই ইয়াতে আধা কাপতকৈ অকণমান বেছি গৰম পানী লৈ লৈছোঁ আৰু এনেকৈ চামুচ এখনেৰে মিক্স কৰি ল'ম। মোক আৰু অকণমান পানীৰ প্ৰয়োজন হ'ব, সেইবাবে মই দি লৈছোঁ। এইবাৰ মই এই মিশ্ৰণখিনি হাতেৰে ভালদৰে মঠি ল'ম। ঠিক ৰুটি বনাবলৈ যেনেকৈ আমি আটা মঠি লওঁ, ঠিক তেনেকৈ। পানীখিনি মই গৰম পানী লৈ লৈছোঁ। এয়া হৈ গৈছে মোৰ পিঠাগুড়িখিনি মঠি লোৱা। কোমল হৈ গৈছে। পিঠাগুড়িখিনি মই সৰু সৰু বল বনাই ঠিক এনেকুৱা চাইজত, এনেকুৱা ধৰণেৰে বল এটা এটা বনাই ল'ম। এয়া চাওকচোন। এয়া চাওকচোন, মই হাতেৰে এনেকৈ বনাই লৈছোঁ। আপোনালোকেও নিজৰ সুবিধা অনুসৰি বনাই ল'ব। এয়া মোৰ বলকেইটা বনোৱা ৰেডি হৈ গৈছে। ঠিক এনেকুৱা চাইজত মই বনাই লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি চাইজ বনাই ল'ব পাৰে। ইয়াতে মই 2 কাপ জোখৰ পানী লৈছোঁ আৰু উতল আহিবলৈ দি ইয়াতে মই পিঠাগুড়িৰ লাডুকেইটা দি লৈছোঁ আৰু এইখিনি মই প্ৰায় 10 মিনিটৰ কাৰণে ভালদৰে উতল আহিবলৈ দিম। পানীত নিদি আপোনালোকে ভাপতো দি ল'ব পাৰে। যেনেকৈ ভাপত দিয়া পিঠা বনায় ঠিক তেনেকুৱা ধৰণেৰে। মোৰ এনেকৈ ভাল লাগিব বাবে মই এনেকৈ দি লৈছোঁ। মাজে মাজে এইখিনি লৰাই থাকিব আৰু যেতিয়া এনেদৰে পানীত উপঙি উঠিব, ঠিক তেতিয়াই আমাৰ লাডুকেইটা হৈ গৈছে জানি ল'ব। এয়া মই এইখিনি নমাই লৈছোঁ। আৰু মই এনেকৈ পানীখিনি আঁতৰাই লৈছোঁ। পানীখিনি থৈ নিদিব বহুত দেৰি, নহ'লে বহুত বেছি সিজি যাব। আৰু মই এনেকৈ ওলাই প্ৰায় আধা ঘণ্টাৰ বাবে ঠাণ্ডা হ'বলৈ দি ল'ম। এয়া আমাৰ এইখিনি ঠাণ্ডা হৈ গৈছে। মই ইয়াতে ভাঙি দেখুৱাইছোঁ। এয়া চাওক, ভিতৰ ফালে ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই পিছৰ কামখিনি কৰি ল'ম। মই এনেকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি বা সুবিধা অনুসৰি চাইজবিলাক কৰি ল'ব পাৰে। মোৰ এনেকৈ ভাল লাগে বাবে মই এনেকৈ লৈ লৈছোঁ। এইখিনিতে কওঁ, যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ মিশ্ৰণখিনি ঠিক এনেকুৱা ধৰণেৰে দেখা হৈছে। কেৰাহী এখন মই গৰম হ'বলৈ দি তাত মই ডাঙৰ চামুচৰ জোখাৰে ৰিফাইন তেল দি লৈছিলোঁ আৰু দিছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি।
এইখিনি অকণমান ভালদৰে ৰঙচুৱা হোৱালৈকে এইখিনি ভালদৰে মই লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মছলা দিম। মই ইয়াতে লৈছোঁ আধা চামুচ হালধি গুড়ি, প্ৰয়োজন অনুসৰি দি ল'ব, আৰু লৈছোঁ আধা চামুচ জলকীয়া গুড়ি, লগতে আধা চামুচ জিৰা গুড়ি আৰু অকণমান চাট মছলা, এইটো অপশ্যনেল হয়, আৰু লৈছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি ভালদৰে এবাৰ মিক্স কৰি লৈ মই পিঠাগুড়ি মিশ্ৰণখিনি দি লৈ এইখিনি ভালদৰে মিক্স কৰি ল'ম। জুইৰ ফ্লেমটো মই মিডিয়াম টু হাই কৰি ৰাখিছোঁ, আৰু এইখিনি প্ৰায় মই 7 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'ম। আপোনালোকে পিঠাগুড়িৰ এই স্পাইচি নাস্তাবিধ কেতিয়াবা খাইছেনে মোক জনাবচোন কমেণ্টত। আৰু এই নাস্তাবিধ বনাবলৈ খুব সহজ আৰু অতি কম সময়তে বনাব পাৰি, আৰু খাবলৈও বহুত টেষ্টি হয়। আমাৰ মিশ্ৰণখিনি ভাজি হৈ গৈছে। মই ইয়াতে দি লৈছোঁ এচামুচ টমেটো কেটচাপ, এয়া হৈ গৈছে মোৰ ভাজি। এতিয়া মই জুইৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাট টেষ্টি। এয়া আমাৰ পিঠাগুড়িৰ নাস্তা ৰেডি হৈ গৈছে। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে, আৰু এই নাস্তাবিধ খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে চাহৰ লগত, কফিৰ লগত ট্ৰাই কৰি চাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।